Hello guys, welcome to my channel. আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভাল, নিশ্চয় আপোনালোকৰ খবৰ ভাল। তো আজি আমি কাতি বিহু উপলক্ষে ধাৰণী পথাৰত চাকি জ্বলাবলৈ যাই আছোঁ। ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ঘৰৰ পৰা পথাৰখন অলপমান দূৰ। পথাৰখন পাম আৰু যাই, তো আপোনালোকে নিশ্চয় যাব পথাৰত চাকি জ্বলাবলৈ। আমাৰ ঘৰৰ পৰা অকণমান দূৰ হ'ল কাৰণে আমি আগতে যাই আছোঁ। চ' এতিয়া আমি আহি পালোঁ, চাকিটো জ্বলাই আছোঁ। চ' মই আকৌ এবাৰ কৈ আছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ছাবস্ক্ৰাইব পাওঁ। আপোনালোকে আশীৰ্বাদ নকৰিলে আমি ক'ৰ পৰা ছাবস্ক্ৰাইব পাম? প্লিজ ছাবস্ক্ৰাইব কৰি দিব। So bye guys.